ৰাতিপুৱা 10 বজাৰ পৰাই প্ৰায় 6টা বজালৈকে কাৰ্যসূচী আছিল মাজতে মই কিন্তু আহি পাওঁতে অলপ দেৰি হ'ল যিহেতু আজি মাজতে কাৰ্যসূচী আৰম্ভ কৰিলোঁ প্ৰথমতে আমাৰ কানকাটা কেথলিক গীৰ্জা প্ৰাংগণৰ ভিতৰত পিটিআৰ চৰকাৰৰ তৰফৰ পৰা 10 লাখ টকা অনুদান দিয়াৰ জৰিয়তে যি কমিউনিটি টয়লেট বনোৱা হ'ল কমপ্লিট হোৱাৰ কাৰণে আজি মুকলি কৰা হৈছে আৰু ৰাইজক বিশেষকৈ আমাৰ কেথলিক চাৰ্চৰ কৰ্তৃপক্ষ আমি সমজাই দিলোঁ যেহেতু আমি এটা সভ্য সমাজ হিচাপে জীয়াই থাকিবৰ কাৰণে বহুত বস্তু লগা হয় সমাজত আমাক কেতিয়াবা মিটিং ইত্যাদি কৰিবৰ কাৰণে কমিউনিটি হল দৰকাৰ হয় বা আমাৰ সাংস্কৃতিক কাৰ্যসূচীসমূহ দেখুৱাবৰ কাৰণে কৰিবৰ কাৰণে আমাক কালচাৰেল ষ্টেজ লগা হয় স্বাস্থ্যজনিত কিছুমান কাম কৰিবৰ কাৰণে আমাক কমিউনিটি টয়লেট দৰকাৰ ড্ৰিংকিং দৰকাৰ আৰু ৱাটাৰৰ প্ৰয়োজন আছে সেই গোটেইখিনি সমস্যা আমি সমাধান কৰিবৰ কাৰণে কাম কৰি আছোঁ আৰু ইয়াৰে এটা অংশ হিচাপে আজি কানকাটা কেথলিক গীৰ্জাৰ প্ৰাংগণৰ ভিতৰত আমি কমিউনিটি টয়লেট নিৰ্মাণ কৰিবৰ কাৰণে ফাণ্ড পুঁজি আগবাঢ়ি দিছোঁ আৰু সেইমতে কামখিনি কমপ্লিট আজি মুকলি কৰিলোঁ সময়খিনি আমি আকৌ বিভিন্ন তেনেকুৱা নতুনকৈ নিৰ্মাণ কৰি উলিওৱা আমাৰ কমিউনিটি টয়লেট বা কমিউনিটি হল ক'ৰবাত ৰাস্তা ক'ৰবাত কালভাৰ্ট এনেকৈ আজি মুকলি কৰা এটা কাৰ্যসূচী হ'ব বিশেষকৈ আমি পিটিআৰ চৰকাৰে জনসাধাৰণৰ কল্যাণৰ কাৰণে যিখিনি প্ৰয়োজন সেইখিনি পূৰণ কৰিবৰ কাৰণে কাম কৰি আছোঁ যোৱা 4টা বছৰত আমি বহুত কাম কৰিলোঁ কিন্তু এতিয়াও কৰিবলগা বহুত আছে আমি কোৱা নাই যে আমি কৰি শেষ কৰিলোঁ আমি যিখিনি কৰিছোঁ সেইখিনি হয়তো যিমান সমস্যা আছে তাৰে হয়তো 4 ভাগৰ 3 ভাগমান 4 ভাগৰ 1 ভাগমান কমপ্লিট হৈছে আৰু বাকী 3 ভাগ আছে কৰিবলগা আৰু এইখিনি আমি একাধিকভাৱে কৰি যাম ধন্যবাদ দিছোঁ আমাৰ ৰাইজক যে ৰাইজে আমাক সহযোগ কৰি আছে আৰু এতিয়াও ৰাইজে এই পিপলৰ প্ৰতি যথেষ্ট আগ্ৰহ প্ৰকাশ হৈছে ভাল পাইছে আঁকোৱালি দিছে আৰু সেয়ে আমাৰ এটা সম্বল কাৰণ এটা ৰাজনীতি দল টিকি থাকিবলৈকে ৰাইজৰ সমৰ্থন লাগিব ৰাইজৰ মৰম আৰু আশীৰ্বাদ লাগিব যোৱা নিৰ্বাচনত আমি নতুন পাৰ্টি হিচাপে নতুন আমাৰ পাৰ্টীৰ সংগঠন গাঁথন সম্পূৰ্ণ হোৱা নাছিল আৰু খুব দুৰ্বল আছিল সেইকাৰণে আমি বহু সমস্যাত আমাৰ প্ৰাৰ্থী জিকিব পৰা নাছিল কিন্তু এইবাৰ আমি যিহেতু আমাৰ পাৰ্টি মজবুত হৈছে তাৰপিছত যোৱা 4টা বছৰ আমি ৰাইজক সেৱা কৰি অধিক ৰাইজে আমাক ভাল পাইছে আঁকোৱালি দিছে সেইকাৰণে এইবাৰ আমাৰ ফলাফল যোৱাবাৰ নিৰ্বাচনতকৈ অধিক ভাল হ'ব আৰু আমি আশা কৰিছোঁ ৰাইজে এইবাৰ আমাক বিপুল ভোট দি আমাক জয়যুক্ত কৰিব